এই মুহূৰ্তত মই উপস্থিত আছো লখিমপুৰৰ ৰঙানদী পাৰত আৰু ৰঙানদী পাৰত বগলীজানৰ ৰাইজে তেওঁলোকে আজি ভোগৰ উৎসৱ ভোগালী উৰুকাৰ নিশা তেওঁলোকে উদযাপন কৰিবৰ কাৰণে উৰুকাৰ নিশা ভোজ ভাত খাবৰ কাৰণে তেওঁলোকে ভেলাঘৰত এনেধৰণে আনন্দ ফূৰ্তি কৰা পৰিলক্ষিত হৈছে আৰু মই কেমেৰাত মই তোমাক দেখুৱাবলৈ অনুৰোধ কৰিছো এয়া হৈছে ৰঙানদী পাৰৰ বগলীজান গাঁৱৰ দৃশ্য আৰু এনেধৰণে গাঁৱৰ লোকসকলে ইয়াত ভেলাঘৰত সমবেত হৈ তেওঁলোকে আজি উৰুকাৰ নিশা মহা ধুমধামেৰে তেওঁলোকে ইয়াত ভোজ ভাত খাব আৰু মই দেখুৱাইছো পৰিৱেশটো সকলোৱে এনেধৰণে সমবেত হৈ এনেধৰণে তেওঁলোকে আজি ইয়াত ভেলাঘৰত এই মুহূৰ্তলৈকে এনেধৰণে ফূৰ্তি ফাৰ্তা কৰা পৰিলক্ষিত হৈছে আৰু মোৰ লগত আছে দৃষ্টিহীন সুৰজিতৰ কণ্ঠত নিগৰিব সুন্দৰ চকুৰে নেদেখে তথাপিতো তেওঁ দেখুৱাইছো পৰিৱেশটো এয়া হৈছে গাঁৱৰ মহিলাসকলে সমবেত হৈছে আৰু বাহিৰত দেখুৱাইছো আন এটা দৃশ্য এয়া মহা ধুমধামেৰে এয়া দেখা গৈছে ভেলাঘৰ এনে তেওঁলোকে ইয়াত এয়া ফূৰ্তি ফাৰ্তা কৰা পৰিলক্ষিত হৈছে আৰু সকলোৱে দেখিছে ইয়াত ধৰণে উৰুকাৰ নিশা তেওঁলোকে আজি ইয়াত সমবেত হৈছে কি ক'ব মজা ভাল লাগিছে আজি কিহেৰে খাব আজি মাংস মাছ আছে নাই আছে কি মাছ ৰৌ মাছ আছে নিশ্চয়কৈ তেওঁলোকে বজাৰৰ পৰা ৰৌ মাছ আনিছে তেওঁলোকে আজি মহা ধুমধামেৰে ইয়াত উৰুকাৰ নিশা উদযাপন কৰিব এই দৃশ্য মই ৰঙানদী পাৰৰ পৰা পোনে পোনে দেখুৱাইছো আজি কেনেকুৱা ধৰণৰ পৰিৱেশ ইয়াত দেখা গৈছে যে মহা ধুমধামেৰে আয়োজন কৰা আজি বহুত আমাৰ মানুহখিনিয়ে বহুত ফূৰ্তি কৰিছে আৰু ভাল লাগিছে আমি এই পৰিৱেশটো সদায় আগলৈকে জীয়াই ৰাখিবলৈ চেষ্টা কৰিম আজি এই মাঘৰ বিহুতে আমি সকলোৱে একেলগে ভাত সাঁজ একেলগে খাবলৈ আমি ভাগ্য বুলি ভাবোঁ নিজকে গোটেইখিনি একেলগ হৈ পিনি গতিকে আমি আগলৈও এনেধৰণে চেষ্টা কৰি যাম আমি আমাৰ সংস্কৃতি আমাৰ যিবিলাক পৰিৱেশ জীয়াই ৰাখিবলৈ নিশ্চয়কৈ ভোগৰ উৎসৱ আচলতে মাঘ বিহু ভোগালী বিহুৰ উৰুকাৰ নিশা এনেধৰণে সমবেত হৈ সকলোৱে তেওঁলোকে তেওঁলোকৰ সকলো এনেধৰণে দুখ পাহৰি এনেধৰণে সমবেত হৈছে মই দেখুৱাইছো এয়া গ্ৰামাঞ্চলৰ পৰিৱেশ দেখুৱাইছো মই সকলোৱে এনেধৰণে সমবেত হৈ আৰু পোনে পোনে মই দেখুৱাইছো এই দৃশ্য লখিমপুৰৰ বগলীজানৰ ৰঙানদী পাৰৰ পৰা অসম লাইভ 24 দৰ্শকসকলে দেখিবলৈ পাইছে এই দৃশ্য আজি উৰুকাৰ নিশা মহা ধুমধামেৰে আয়োজন কৰিব ৰঙানদীৰ পাৰত বগলীজান গাঁৱৰ ৰাইজসকলে